এইটো হ'ল তাল আজি এইটো তালেদি কি বনাবা পিঠা হা তালৰ পিঠা বাৰু আপোনালোকে খাই পাইছেনে যদি পোৱা নাই তেনেহ'লে চাওক আজি তালেদি পিঠা বনাই দেখাব এনেকৈ তালৰ পৰা ৰসখিনি উলিয়াই লৈছে চেকনি এখন আৰু অকণমান এনেদৰে পানী ছিটিয়াই ল'ব আৰু ৰসখিনি ওলাব ধুনীয়াকৈ এয়া এটা বাচনত এনেদৰে ৰসখিনি উলিয়াই লৈ লৈছে এইখিনি অলপ ধুনীয়া গ্ৰেভি টাইপ হৈ আছে অৰেঞ্জ এটা ফ্লেভাৰ আহিছে দেখাত এইখিনি হ'ল আদা অকণমান নিমখ অকণমান চেনি বা চুগাৰ অকণমান মিঠাইৰ কাৰণে চেনি বা চুগাৰ যি ইউজ কৰে তেতেলী লৈ আদা ইয়াতে মিক্স কৰি দিছে পিঠাগুড়িৰ লগত পিঠাগুড়ি কিমান দিছা পিঠাগুড়ি ইয়াতে 1 কেজিতকৈ কম আছে আপোনালোকে যিমান বনায় তাৰ ওপৰত ডিপেণ্ড কৰিব কিমান লয় পিঠাগুড়ি এতিয়া পিঠাগুড়িখিনিৰ ওপৰত তালৰ পৰা ওলোৱা ৰসখিনি ঢালি দিব আৰু ইয়াক ভালদৰে মিক্স কৰিব আটা মঠাৰ দৰে মঠি ল'ব এতিয়া ইয়াতে অকণমান কুহুমীয়া গৰম পানী ছিটিয়াই ল'ব আৰু মঠিব যাতে মিক্সাৰটো বৰ ধুনীয়াকৈ হয় তো ইয়াৰে যোনটো কনচিষ্টেঞ্চি সেইটো কেনেকৈ গম পাব এইটো ময়ো একচুৱেলি ভিডিঅ' চাই বা এনেকৈ যোনে জানে তেওঁলোকৰ পৰাই শিকিছোঁ এইটো এনেকৈ চাব লাগে অলপ হাতত পিঠাগুড়ি লৈ এনেকৈ যদি মুঠি মাৰি দিয়ে এইটো যদি এনেকুৱা হৈ যায় তেতিয়া গম পাব লাগে যে এইটো আমাৰ পানী আৰু মিহলাব নালাগে এইখিনি হৈ গৈছে আমাৰ এতিয়া আমি এইখিনি চালনি দি চালি ল'ম এতিয়া পিঠাখিনি চালা হৈ গৈছে আৰু অলপমান লদা পাতি থাকিলে সেইখিনি থাকক আৰু এতিয়া আহিছে মেইন কামটো কেটলি এটাৰ মুখনিখনত এনেদৰে পিঠাগুড়িখিনি ভৰাই ল'ব লগত গুড় বা নাৰিকল আপোনালোকৰ যি ধৰণৰ সুবিধা হয় তেনেদৰে অলপ ৰুকি লৈ ল'ব আৰু ইয়াত এনেদৰে ফিল আপ কৰিব এইখিনিতো প্ৰায় সকলোৱে জানেই তথাপিও কৈ দিছোঁ আৰু পিঠাগুড়ি দি মুখনিখন ভৰ্তি কৰি ভৰাই ল'ব এতিয়া আমি কেটলি এটাত আগতীয়াকৈ পানী ঢালি ইয়াক উতলিবলৈ দি থৈছিলোঁ আৰু কেটলিটোৰ মুখনিখন এনেদৰে কাপোৰেৰে বন্ধ কৰি দিছিলোঁ পাতল চাই কাপোৰ এখন ল'ব মাৰ্কিন কাপোৰো ল'ব পাৰে কটন কাপোৰো ল'ব পাৰে ৰুমালো ল'ব পাৰে এনেদৰে লৈ আৰু এয়া চাওক আমাৰ পিঠা নমাবলৈ হৈ গৈছে কেনেকুৱা বাৰু বনিছে কোনেও নাজানে তাইও নাজানে ময়ো নাজানো তাই বোলে ফাৰ্ষ্ট এটেম্প এইটো আগতে ট্ৰাই কৰিছিলে কিন্তু ভাঙি যায় এইবাৰ চাওঁ কি হয় যদি সঁচাকৈ ভাল হয় তেনেহ'লেতো আৰু আপোনালোকৰ লাইভ ভিডিঅ'তে গম পাব যে পাৰিছেনে নাই আজি ছাকচেছ হৈছেনে নাই একদম ধুনীয়া পাৰফেক্ট আৰু এটা কিবা বনোৱা দেখিছে এইটো কি বনাইছানো চালনীত চালি লোৱাৰ পিছত অলপ ৰৈ গৈছিলে তাৰ লগত আৰু অলপ পিঠাগুড়ি দি কিনে আটাৰ নিচিনাকৈ মাখি ল'লোঁ মাখি এতিয়া মই এইটো এনেকুৱা কনচিষ্টেঞ্চিত বনাই লৈছোঁ লৈ ইয়াতে ফিলিং কৰিম গুড় আৰু নাৰিকলৰ আচ্ছা এইটো কি হ'ব পিঠা এইটো ষ্টিম হ'ব ষ্টিম পিঠা দেখাত বৰ ধুনীয়া লাগিছে একদম ম'মৰ নিচিনা ষ্টাফিং কৰিছে ভাল লাগিছে তো এটা ব্লেক ৰেঞ্জ লগাই দিছে ওপৰত ফৰ দ্য ডেকৰেশ্যন আৰু এই চালনীখনত তলত গৰম পানী কৰিছে চালনীখনত অকণমান ঘি সানি লৈছে লাগি নধৰিবৰ কাৰণে আৰু তাৰ ওপৰত দিছে এই বলকেইটা এইকেইটা চিজ বল নে কি বল পিঠা বল ভাল লাগিছেনে দেখিবলৈ এখন তিতা কাপোৰখন এনেকৈ ঢাকি দিছোঁ মানে ঠিক আছে ঢাকি দি প্ৰেছাৰ কুকাৰটো চেঞ্জ কৰি দিলে কাৰণ সেইটো অলপ সৰু আছিলে ভালকৈ নোসোমাই
পিঠা হ'লনে? ভোক লাগিছে? ৰেডি। সঁচাকৈ বহুত ধুনীয়া লাগিছে। এয়া তাল ফ্লেভাৰৰ পিঠা, চাওকচোন। আৰু এইকেইটা হ'ল পিঠাৰ বলকেইটা। এইকেইটা চাগে দেখি বেছি ভাল লাগিছে, নহয়নে? আৰু এই আছিল আপোনালোকলৈ আজি আগবঢ়োৱা দুটাকৈ পিঠাৰ ৰেচিপি। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন ঘৰত। ধন্যবাদ।